কি খবৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো মানে মাৰ ভাগৰ আৰু দুদিন আছে, দুমাহ একেৰাহে মানে ডিব্ৰুগড়ত থাকিবলগীয়া হৈ গ'ল। একেৰাহে থাকি আজি অন্তিম মানে দুদিন সেই দুদিন আছে, সেইকাৰণে ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। কেনেকুৱা হৈছে? ঠিক হ'ল নাই? হে ভাল হৈছে? আৰু দুদিন আছে, ঘৰলৈ যাবলৈ মন গৈছে নাই? গৈছে? মাৰ পুৰা ফূৰ্তি যাবলৈ। এতিয়া আপোনালোকে চাই থাকক কি কৰি দিন আছে, আৰু দুদিনৰ পিছত মানে আৰু মাক এতিয়া পটাপট খুৱাই লৈছোঁ, আৰু খুৱাই পিনি এতিয়া মেডিকেল যাব লাগে। মা পটাপট খাওক। এয়া মাৰ কাৰণে একদম পুৰা মিক্সিত মাৰি দিছোঁ, একদম গুৰগুৰীয়া কৰি দিছোঁ। মাক টেবলেট খুৱাই লৈছোঁ। মোৰ কাৰণে আকৌ বাটাৰ চাটাৰ এইবিলাক ব্ৰেড চেড আছে, পুৰা খাই পিনি আৰু মেডিকেলত গৈ আছোঁ। আপোনালোকে চাই থাকিব। আৰু দুদিন যেনে তেনে দুদিন আৰু কটাই দিওঁ, আৰু ইমান দিন থাকিলোঁ সেইবোৰ নাই আৰু দুদিন দুদিন গাইছ, আৰু দুদিনৰ পিছত গৈ আছো। আৰু আজি যাওঁ ৰেডিয়েশ্যন চেণ্টাৰ। আকৌ ৰেডিয়েশ্যন চেণ্টাৰ গৈ পিনি মেইন মেডিকেল যাব লাগিব। আজি মেইন মেডিকেলত মানে ডক্টৰবিলাকক সুধিব লাগিব কি কেমো, আৰু মানে মাৰ দুটা থাকি গ'ল, সেই দুটা কেতিয়া দিব, কি কৰিব, সেইবিলাক সুধিব লাগিব। তাৰপিছতে আপোনালোকক দেখাই আছো, বলক এতিয়া মোৰ লগত আপোনালোকে ভিডিঅ'টো এনজয় কৰক। এতিয়া মাক দিয়াই লওঁ, আৰু এটা থাকিব আজি দিয়ালে, আৰু তাৰপিছত ঘৰত পুৰা ডক্টৰ চক্টৰ গোটেই ঘূৰি মেলি ভাত চাত খাই পিনি এতিয়া আহি পাইছোহি ৰুম, মানে হোটেল ৰুম। তাৰপিছত এতিয়া মাক একদম কুলকুলাবলৈ গাগল চাগল কৰাই দিছোঁ, ঔষধ 11মান দিলে। তাৰপিছতে বেমাৰ ঠিক হৈ গৈছে বুলি কৈছে 50%। তাৰপিছত আকৌ 1.5 মান্থৰ পিছত মাতিছে আকৌ। তাৰপিছতে দেখাবলৈ, তাৰপিছতে আকৌ মানে চেকআপ কৰিব। তাৰপিছত যদি বেমাৰটো আছে আকৌ মানে অলপমান বেলেগ টাইপৰ অলপমান হ'ব। তাৰপিছতে আৰু যদি আপোনালোকে এই বিষয়টো ডিব্ৰুগড়ত কেনেকৈ মেডিকেলত কি কৰিব লাগে যদি আপোনালোকে জানিবলৈ বিচাৰিছে, আপোনালোকে কওক কমেণ্ট কৰি, মই ভিডিঅ' এটা ধুনীয়াকৈ বনাই দিম। আপোনালোকে যদি জানিবলৈ বিচাৰিছে, যদি জানিবলৈ নাই বিচাৰে যদি নালাগে, আৰু মই আপোনালোকক নহ'লে ভালকৈ একদম বুজাই পিনি ডিটেইলিঙত কৈ দিম। মিছা নহ'ব বা পৰহি কাইলৈ বজাৰ হ'ব। আজি আপোনালোকক ভালকৈ বজাৰখন দেখাই দিছোঁ, আমি কোনখন বজাৰলৈ গৈ পিনি কি কিনিছিলোঁ। আজি মায়ে কি খাব? আজি কি খাব? হা কিবা এটা আনিলেও হ'ব। এই আছা দাঁতকেইটা উলিয়াই খুব ভাল পাইছে এইকেইদিন। পুৰা মই বনাই কষ্ট পুৰা বনাই খুৱাই আছোঁতো, খুব ভাল পাইছা। একদম কাইলৈৰ পৰা একদম পৰহিলৈৰ পৰা টেনচন নাই। মানুহৰ ঘৰত গৈ তামোল খাব পাৰিব। তামোল নাই रहा नहीं जाता, तड़प ही ऐसी है ना। দিয়া বাৰু হেলিকা খাব পাৰিব এইবাৰ, হয় নাই? হা মানুহৰ ঘৰত ফুৰিবলৈ যাব পাৰিব আৰু টেনচন নাই। আৰু দুদিন আছে, দুদিনৰ মাজত দুদিন মানে কাইলৈ যাব পাৰিলে, কাইলৈ যাব নোৱাৰো কিয় মানে দাদাৰ স্কুল আছে ন, স্কুল থকাৰ কাৰণে দাদা নাহে। নহ'লে দাদা আহিলে টেনশ্যনে নাছিলে সেইটো। তাৰপিছত বলক এতিয়া মই বজাৰখন আপোনালোকক দেখাইছোঁ। ইমান দিনে মই কোনখন বজাৰত গৈ আছিলোঁ আপোনালোকেতো দেখা নাছিলে, গৈ আছোঁ এতিয়া দেখাই আছোঁ আপোনালোকক পুৰা মজাকৈ। আৰু এইখিনিতে কথা এটা কওঁ, যদি কথাটো নকওঁ এই লাষ্ট টাইমত বহুত পাপ লাগিব। ऐसे में बड़ा सख्त लौंडा हूं। এই ৰুমটোত 203 থকা বা এজনী আহোঁতে মানে মোক দেখাই দিছিলে এখন বজাৰ। তাৰপিছতে এই বজাৰখন দেখাই দিছিলে দাদা বা আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে, বা যিকেইজনে বহুত হেল্প কৰিছিলে। সেইটো কাৰণে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে প্লিজ কমেণ্ট এটা কৰি পিনি ক'ব মোক মিছ কৰিছে নে নাই। গাইছ এনেকৈ নাজিৰাপুৰ বুলি কৈ পিনি এনেকৈ যাব লাগিব আপোনালোকে। তাৰপিছত বজাৰ এখন পাব, সেই বজাৰখনতে মই বজাৰ কৰি আছিলোঁ 2 মাহ দিনে। আজি 2 মাহ হৈ গ'ল। আপোনালোকে চাই থাকক, আপোনালোকৰ বজাৰখন দেখায়। আহি পিনি পাই গ'লে টমটমত নামি পিনি এতিয়া এনেকৈ ফুটপাথে দি অকণমান কিছু দূৰ খোজকাঢ়ি পিনি যাব লাগিব বজাৰখনলৈ। ডেইলি গৈ থাকোঁ আৰু এতিয়া গৈ আছোঁ। কিছু দূৰ খোজ যোৱাৰ পিছত মুঠতে গৈ লওঁ আৰু বজাৰখন আহি পাই গ'লে এইখন মন্দিৰ আছে। আপোনাৰ মন্দিৰৰ দোকান, এনেকুৱা চাকি তাকিৰ দোকান আছে। দোকানখনৰ মাজতে এনেকুৱা 2টা গলি আছে। এই গলিৰ ফাৰ্ষ্ট গলিটো নহয়, ছেকেণ্ড গলিটো সোমাই গ'লে আপুনি বজাৰ পাব, মানে লোকেল মাছ পায় আৰু। তাৰপিছত বলক আপোনালোকক দেখাই আছোঁ। এইপিনে ৰাস্তা ডাইৰেক্ট ডিব্ৰুগড় টাউনত, এইপিনে তিনিচুকীয়া যোৱা ৰাস্তা।
মাছৰ কলি আহিব এইবোৰ তাৰপিছত 3 নম্বৰতে সদায় নিয়ে 2 মাহ দিনৰ কাৰণে আপোনালোকে চাই লওক মোৰ থ্ৰুৱেদি আহিলে MP বৰুৱাৰ থ্ৰুৱেদি আহিলে আপোনালোকে মাছবিলাক সস্তাকৈ পাই যাব আৰু আজি মই নিম কুচিয়া আছে নে ডাঙৰ আছে দিয়া কুচিয়া এটা দিয়া খুব সস্তাকৈ দি দিয়ে মানে একদম কম দামতে দিয়ে 2 মাহ দিন একেৰাহে বজাৰ কৰিলেতো মানে ঘৰৰ নিচিনা হৈ গ'ল এজন চাচা দাদাই চাহ একাপ খোৱালে দেই একাপ চাহ अभी मजा आएगा ना भिड़ বাইদেউৰ পৰা কিনি চাহ একাপ খাই দিলে খাই দিওঁ আৰু হয় না দাদা নাই নাখাওঁ একো না লৈ ল'লো আৰু আজিলে কুচিয়া যাওঁ দেই দাদা যাওঁ আৰু কাইলৈ দিনটোত আছোঁ আৰু কাইলৈ থাকি পিনি পৰহিলৈ যামগৈ আৰু কুচিয়াটো লৈ ল'লোঁ এতিয়া লৈ পিনি গৈ আছোঁ আৰু কাচকল চাচকল এনেকুৱা বজাৰ কৰিবলৈ এতিয়া গৈ আছোঁ লোকেল মুৰ্গী মা মানে চুবাব নোৱাৰে কাৰণে লোকেল মুৰ্গী নিনো মা কুচিয়া চুচিয়া এনেকুৱা খালে অকণমান শক্তি হয় এতিয়া কাচকল চাচকল বজাৰ কৰি লওঁ আপোনালোকে চাব নালাগে মই কৰি লওঁ লাজ লাগে আকৌ বজাৰৰ পৰা আহি পিনি এনেকৈ খোজকাঢ়ি আহি থাকিব লাগে বা এইখন মনত পৰিছেনে এখন ফাষ্টফুড খুব বজাৰৰ পৰা আহি পিনি এনেকৈ বাহেঁতি ফাষ্টফুড খাইছিলোঁ লেগ পিচ চেগ পিচ কিবা কিবি খাইছিলোঁ এখন কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছিলে খাই এনেকৈ ধৰণৰ তিনিআলি এটা পাব তাৰপিছত তিনিআলিত এনেকৈ টেম্পু টমটম ৰখি থাকিব সেই টমটমত উঠি ল'ব লাগিব লৈ গৈ পিনি যাবগৈ লাগিব উপায় নাই ডেইলি 2 মাহ টমটমত উঠি পিনি এতিয়া গৈ আছোঁ ৰুমত আৰু এতিয়া অলপ দেখালৈ দাদা কোনখনত কওঁ আৰু দাদাই বৰ মজা গান এটা লগাইছে দাদা গানটো কিবা কেনে এক্টিং কৰিছে এইটো कौन है ये लोग कहाँ से आते हैं ইউটিউবত হেৰি মোবাইলত কানেকশ্যন আছে নেকি এই দাদা একদম তেনেকুৱা মজা গান এটা লগাই পিনি গৈ আছে মানে গৈ পিনি কিবা এটা ভাল লাগিছে একদম মজা কিবা এটা মানে কিবা এটা ঠাণ্ডা বতাহ আৰু গানটো মানে ঠাণ্ডাকৈ কিবা এটা মজা লাগিছে আপোনালোকে এতিয়া ৰুমত দেখায় গাইজ বজাৰৰ পৰা আহি পাই গ'লোহি এতিয়া ৰুমত এতিয়া ধুমধাম মাক মুঠতে বনাই পিনি খুৱাই এতিয়া দেখাই আছোঁ এই মা আহি গ'লো কিয় কৰি আছে হে साला ये दुख का खत्म नहीं होता बे কাহ হৈ আছে মা অকণমান সেই তাকে মানে উঠনি ডাক্তৰে লিখি দিছে সেইটোকে লৈ আহোঁগৈ আৰু দেই ঔষধটোকে এতিয়া পটককৈ আপোনালোকক মই ক'ৰ পৰা ঔষধ আনো অকণমান কম দামত পায় এখন ফাৰ্মাচী আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক ঔষধ আনিবলৈ এতিয়া গৈ আছোঁ পূৰা টাউনৰ মাজত ফাৰ্মাচী এখন বিচাৰি এয়া ডক্টৰে প্ৰেছক্ৰিপশ্যন দিছে সেইখনত দেখাবলৈ গৈ আছোঁ গৈ পিনি আপোনালোকক দেখাইছোঁ কোনখন ফাৰ্মাচীত গ'লে মানে অকণমান সস্তাকৈ দিয়ে বুলি কয় পল্টন বজাৰ চিধা আহি পিনে ৰেটৰ মাজতে এইখিনি যে ফাৰ্মাচী এখন আছে এখন ফাৰ্মাচীখন সেইখন ফাৰ্মাচীতে আপোনালোকে একদম সস্তাতে ঔষধবিলাক পাব এখন এই গাইজ 10% ডিছকাউণ্টত ঔষধ পাতি কিনি আনিলোঁ আপোনালোকে দেখিলে ফাৰ্মাচীখন কোনখন আপোনালোকে আহি পিনি কিনিব পাৰে সেইখন ফাৰ্মাচীত মানে 10% ডিছকাউণ্টত পূৰা একদম মজাকৈ দি দিব পাৰিব এতিয়া মুঠতে এয়া ঔষধ লৈ আহিলোঁ বেয়া দাম এটা আছে 3,500 টকীয়া ঔষধ দি দিছে পাগল হৈ গৈছোঁ দাম শুনি পিনি সেইকাৰণে নিকিনিলোঁ সেইটো আৰু ইমান পইচাও লৈ যোৱা নাছিলোঁ 3,500 টকা কৃষ্ণ এমাহ খাবলৈ দিছে মুঠতে 16টা আছে 15টা আছে সেই টেবলেটটোতে 3,500 টকা বহুত ভগৱান মই শুনি পিনি মানে ধাচকৈ মাথাতে পৰি দিওঁ মানে পকাতে পৰি দিওঁ নিচিনা লাগি গৈছিলে তাৰপিছত আৰু পইচাও লোৱা নাছিলোঁ সেইটো কাৰণে নিকিনিলোঁ আৰু এতিয়া চব্জি কাটোঁ এতিয়া মোৰ যাদু চাব এইকেইটা মই এইকেইটা থলোঁ এতিয়া মই কটাৰীখন লগাই দিয়াৰ লগে লগে চব কাটি যাব ফাৰ্ষ্টকৈ কাট খাই যাব আপোনালোকে টেনশ্যন লৈ চাই থাকক মোৰ যাদু যাদু দেখিলে কেনেকৈ কাটি দিলোঁ একদম এনেকুৱা যাদু আছে মোৰ ওচৰত আপোনাক মজাকৈ কাটি দিব পাৰিম তাৰপিছত এইখিনি ধুওঁ এতিয়া যাদু এইখিনি ধুই হৈ গ'ল মানে বেলেগ এটা যাদু কৰি আছে দেই এতিয়া পাকঘৰলৈ যাওঁ যাদু খাই ভাল পাকঘৰত এতিয়া ভাত চাত বনাই পিনি আকৌ গৈ আছোঁ ৰুমলৈ যাদু পটাপট বনাই পিনি আহি গ'লোঁ এতিয়া আপোনালোকক মানে
মানে বেছিকৈ দীঘলীয়াও নকওঁ ভিডিঅ'টো চাই পিনি আমনি পাব সেইকাৰণে পটাপট ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু প্লাছ সিমানে আৰু অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ হরিয়ে শ্যাম বরণ দেহা তোমার এ পিত বখন মোর হরি হরি এ পিত বখন চরণে নুপুর প্রভু কমল লোচন কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা আখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি